নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ এটি সুন্দৰ কবিতা আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। কবিতাটিৰ শিৰোনাম প্ৰতিজন গুৰুলৈ সহস্ৰ প্ৰণাম। কবি শিখামণি দেৱী, আবৃত্তিকাৰ ৰচিদুল হক। জীৱনৰ আকাশত ৰংবোৰ সিঁচি আজলিয়ে আজলিয়ে পোহৰবোৰ বুটলি ল'বলৈ আমি বৰ আগ্ৰহী। আপোনালোকে হৃদয় উজাৰি দিয়া প্ৰেৰণাৰ বাবে, সপোনবোৰ বুকুত বান্ধি আশাৰ পদেশত খোজ পেলাই জীৱন পথত আগুৱাই যাবলৈ আমি বৰ সাহসী। একমাত্ৰ আপোনালোকৰ স্বাৰ্থহীন মনৰ উদাৰতাৰ বাবে জীৱনৰ অন্ধকাৰবোৰ আঁতৰাই পোহৰৰ বাটত খোজ দিবলৈ আপোনালোক প্ৰতিজ্ঞাবদ্ধ। বাটৰ হেঙাৰবোৰ আঁতৰাই জীৱনটোক অৰ্থপূৰ্ণ কৰি তুলি সমাজত প্ৰতিষ্ঠিত হ'বলৈ আমি বৰ উচ্চাকাংক্ষী। আপোনালোকৰ জ্ঞানৰ জ্যোতিয়ে আমাৰ গভীৰ বৰ আলোকিত কৰাৰ বাবে জীৱনবোৰ গঢ়াৰ একমাত্ৰ খনিকৰ আপোনালোক। আনৰ বাবে নিজৰ জীৱনৰ সমস্তখিনি বিলাই দিয়া একোজন জ্ঞানৰ প্ৰতি জ্বলোৱা মহান ব্যক্তি একমাত্ৰ আপোনালোকেই। হে মহান, আপোনালৈ যাচিছোঁ সহস্ৰ প্ৰণাম। ধন্যবাদ।